তেন্তে আজি ফাৰ্ষ্ট টাইম ব্লু টি খাব তো টেষ্ট কৰাম টেষ্টৰ কাৰণে আপোনালোকে চেনিও ব্যৱহাৰ কৰিব পাৰে মই ইয়াতে অকণমান গুড় দিছোঁ এয়া মাছ বাছি হৈ গ'ল হেল্ল' এভৰিৱান আমাৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি ছানডে তো ৰাতিপুৱাই ছানডে মাৰ্কেট আহিলোঁ এয়া আপোনালোকেতো জানেই যোনে যোনে আমাৰ ভিডিঅ' চাই আমি প্ৰতি ছানডে গোমধানটো লওঁৱেই আমি উইকটো বজাৰ ছানডে কৰি লওঁ কিন্তু আমাৰ ঘৰৰ পৰা অনা বাবাই দিয়া শাক পাচলি আছেই বিহুলৈকে ঘৰলৈ যাম এতিয়া আৰু তেনেকুৱা চব্জি নিকিনো চালাডৰ কাৰণে গাজৰ শেষ হৈছিলে গাজৰ ল'লোঁ আৰু মাছ কিনিব আহিছোঁ আজি ছানডে তো দুইটা ঘৰতে আছোঁ আজি বেলেগ ক'তো যোৱাৰ প্লেনিং নাই কাৰণ আগৰ সপ্তাহত ঘৰৰ পৰা আহিছোঁহে আকৌ এইটো সপ্তাহ থাকি তাৰ পিছৰ সপ্তাহত বিহুৰ কাৰণে ঘৰত যাবই লাগিব সেইকাৰণে আৰু নতুনকৈ একো ধৰণৰ প্লেনিং বনোৱা নাই আজি আহোমাই নিজে ৰোৱা পালেং পাতত দি আজি মাছৰ তৰকাৰী বনালোঁ মই এফালে ভাত তৰকাৰী বনাই আছোঁ হাজবেণ্ডে এফালে মাছখিনি বাচি আছে মই জলদিকৈ বনাই পেলাই ময়ো মাছ বাছোঁ কাৰণ হাজবেণ্ডে বাচিব নাজানে আজি প্ৰথম বাচিছে তো মই কৈছোঁ তুমি বাচি থাকা মই আকৌ খাৰ দি তৰকাৰী বনাব নাজানে সেইকাৰণে মই খাৰ দি তৰকাৰী আৰু ডাঙৰ মাছখিনি ফ্ৰাই কৰি পেলাই ধুনীয়াকৈ মাছৰ তৰকাৰী বনালোঁ তাৰপিছত দুইটাই মাছ গুচাই পেলাই ধুনীয়াকৈ চৰচৰি বনালোঁ মাছখিনি বহুত সস্তাতে পালোঁ সেইকাৰণে সৰু মাছখিনি আনিলোঁ কিন্তু আমি গৈছিলোঁ ডাঙৰ মাছ আনিবলৈ কিন্তু মোৰ সৰু মাছ বহুত প্ৰিয় সেইকাৰণে মই নিজে বাচিম বুলিয়েই সৰু মাছখিনিও লৈ আহিলোঁ আৰু চৰচৰিটো মোক আমাৰ মায়ে বহুত ধুনীয়া বনায় তো মা পাই শিকা মই চৰচৰি বনাবলৈ আজি ড্ৰাই চৰচৰিটো বনালোঁ এয়া ডাঙৰ মাছটোৰ লগত এয়া ডিম আহিছিলে তো সেইখিনিও পিঁয়াজ অকণ দি ভাজিলোঁ ধুনীয়াকৈ ৰ'দ লৈ দুইটাই ভাত খাই আছোঁ আজি মাছেদি ভাত খাম বুলিয়ে ৰাতিপুৱাই একোৱেই খোৱা নাই ধুনীয়াকৈ ডিটক্স ড্ৰিংক খালোঁ আৰু কৰ্ণচিল্ক টিটো খালোঁ সেইটো খায়েই দুইটাই ফ্ৰেছ হৈ পেলাই বজাৰ কৰিব গ'লোঁ বজাৰ কৰি আহোঁতে মেলোতে দেৰি হ'ল আকৌ সৰু মাছো আনিলোঁ যে চোতে দেৰি হ'ল সেইকাৰণে ৰেচিপিখিনি দিব নোৱাৰিলোঁ ধুনীয়াকৈ খাই মেলি লৈ অলপ ৰেষ্ট ল'লোঁ আজি ৰাতিপুৱা বজাৰলৈ গ'লোঁ বজাৰৰ পৰা আহি ধুনীয়াকৈ ভাত পানী বনাই খাওঁতে মেলোতে 3টা বাজিলে ধুনীয়াকৈ বাচন বৰ্তন ধুলোঁ ধুই মেলি অলপ ৰেষ্ট কৰোঁতে টোপনি গুচি গ'ল তো এতিয়া সন্ধিয়া উঠি আজি ক'লৈকো যোৱা নহ'লে তো সন্ধিয়া উঠি মেলি এতিয়া ব্লু টি একাপ খাওঁ সন্ধিয়া মানে 8টাই বাজি গ'ল বিচনাতে মোবাইল চাওঁতে তো এতিয়া ব্লু টি একাপ খাওঁ আৰু ভাতকেইটাও ৰান্ধো এয়া অপৰাজিতা ফুল ঘৰৰ পৰা লৈ আহিছিলোঁ ভিৰৰ ঘৰৰ পৰা আমাৰ মায়ে ৰোৱা তো এতিয়া ধুনীয়াকৈ দুইটাই বনাই খাম আৰু তেন্তে আজি ফাৰ্ষ্ট টাইম ব্লু টি খাব তো টেষ্ট কৰাম মানে ইয়াত চেনি হওক এনেকৈ মিঠা টাইপৰ একো বস্তু নাই অকল ফুলটো সিজাই দিছোঁ গৰম পানীত হানি দি পাৰি এনেকৈ খালেনো চেনি হানি দিও খাব পাৰি সেইকাৰণে ক'লা কাপোৰ পিন্ধি লৈছা নেকি মিক্সিত দিছোঁ সৰিয়হ আৰু এটা ডাঙৰ চাইজৰ বিলাহী এটা ডাঙৰ চাইজৰ পিঁয়াজ এনেকৈ কাটি থৈছোঁ কেইফুটামান নহৰু এয়া ডাঙৰ চাইজৰ আৰু 2টা জলকীয়া আটাইখিনি মিক্সিতে পিচি ল'ম এয়া আমাৰ পিচি হৈ গ'ল দেখিছেনে এনেকৈ স্মুথ পেষ্ট এটা বনাব সৰিয়হ আদা নহৰু গোটেই পেষ্টখিনি এনেকৈ অকণমান তেল দি পেলাই গৰম কৰি ভাজি ল'লোঁ ভাজি লৈ পেলাই মিক্সিৰ বাতিটোত পানী অকণ দি আউখালি পানী দি দিছোঁ এতিয়া এইখিনি অলপ উতল আহিব দিছোঁ ইয়াৰ ওপৰত তাৰপিছত মাছখিনি দি দিম মাছখিনি দিয়াৰ আগতে ফ্লেভাৰৰ কাৰণে নেমু এটা অকণমান চেপি দিছোঁ এতিয়া ইয়াতে মই ধুনীয়াকৈ এডোখৰকৈ মাছ কেইপিচ দি দিম এয়া মাছৰ কালিয়া বনাই ৰেডি কৰিলোঁ এয়া মাছৰ কালিয়া সৰিয়হ দিয়া মাছ ওপৰত ধনিয়া দি ধুনীয়াকৈ গাৰ্নিছ কৰি দিছোঁ এয়া মাছ ফ্ৰাই আছিলে যে দিনৰ আৰু এয়া মাছৰ কালিয়া হাজবেণ্ডে বনালে আৰু ভাত
মাছৰ চৰচৰি বনাই বাকো অকণমান দি থৈ আহিলোঁ আৰু আমি দুটাই খালোঁ। মই নেক্সট বনালে ইয়াৰ ৰেচিপিটো দিম বাৰু। ইয়াত সৰু মাছৰ বহুতেই দাম, কিন্তু আজি আমাৰ কপাল ভাল আছিলে, অলপ কমতে পালোঁ, আধা কেজি 50 টকাত পালোঁ। ইয়াত সেইটো এটা অসম্ভৱ কথা, পাই গ'লোঁ। তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।